নমস্কাৰ, সুপ্ৰভাত, প্ৰিয় শ্ৰোতা বন্ধু। মাৰ্গাৰেট বুলেনে কৈছিল, প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা। প্ৰিয় শ্ৰোতা বন্ধু, এটি নতুন চিন্তাৰে আকৌ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। প্ৰতিদিনাই বিশ্বৰ বিভিন্ন ইতিহাসেৰে আজিৰ দিনটো সমৃদ্ধ। আৰু আজিৰ এই দিনটোৰ তাৎপৰ্যৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰোৱাই হৈছে মোৰ এটি ক্ষুদ্ৰ প্ৰচেষ্টা। আশা কৰোঁ আপোনালোক যথেষ্ট উপকৃত হ'ব। গতিকে প্ৰিয় শ্ৰোতা বন্ধু, আহক আমি আজি শুনো আজিৰ দিনটোৰ বিশেষ আৰু আজিৰ দিনটোৰ ইতিহাস। আজি শুক্ৰবাৰ ৩ আগষ্ট ২০১৮ বৰ্ষ। চলচ্চিত্ৰ তথা সংগীত পৰিচালক আৰু অভিনেতা হিচাপে খ্যাত স্বৰ্গীয় কমল নাৰায়ণ চৌধুৰী আছিল বহুমুখী প্ৰতিভাশীল লোক। তেখেতেই অসমৰ চলচ্চিত্ৰ জগতত প্ৰথমখন ৰঙীন অসমীয়া কথাছবি ভাইটি নিৰ্মাণ কৰি এটি নতুন ধাৰাৰ সূচনা কৰিছিল। স্বৰ্গীয় কমল নাৰায়ণ চৌধুৰীদেৱে মনোমতী কথাছবিৰ পৰিচালক হিচাপে পোনপ্ৰথমে 1941 চনত কথাছবি জগতত ভৰি দিছিল। তেখেতৰ পৰিচালিত প্ৰথম কথাছবি আছিল বদন বৰফুকন। ইয়াৰ উপৰি তেখেতে প্ৰতিধ্বনি, নিমিলা অংক, মুকুতা, মৰম, মন, প্ৰজাতি আদি বিভিন্ন কথাছবিত অভিনয় কৰিছিল। এই জনা মহান শিল্পী 1980 চনৰ আজিৰ এই দিনটোতে মৃত্যু হয়। আধুনিক হিন্দী কবিসকলৰ ভিতৰত এটি সুপৰিচিত নাম মৈথিলীচৰণ গুপ্ত। এখেত 1884 চনৰ আজিৰ এই দিনটোতে জন্ম হৈছিল। হিন্দী কবিতাৰ ইতিহাসত মৈথিলীচৰণ গুপ্তৰ অৱদান সকলোতকৈ উচ্চ। পবিত্ৰতা, নৈতিকতা আৰু মানৱীয় সম্বন্ধ ৰক্ষা তেওঁৰ ৰচনাৰ প্ৰথম গুণ। তেখেতৰ পঞ্চৱতী, জয়দ্ৰত ব্ৰত আদি কৰি বহুতখিনি উল্লেখযোগ্য ৰচনা। এইজনা ৰাষ্ট্ৰকবি মৈথিলীচৰণ গুপ্তাৰ জন্ম জয়ন্তী প্ৰত্যেক বছৰৰ আজিৰ এই দিনটোতে উদযাপন কৰা হয়। এতিয়া আহিছোঁ ইতিহাসত আজিৰ দিনটো। ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা কৰা হয় 1854 চনৰ আজিৰ এই দিনটোতে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন 1885 চনৰ আজিৰ এই দিনটোতে আৰম্ভ হয়। প্ৰথম বিশ্বযুদ্ধত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে 1814 চনৰ আজিৰ এই দিনটোতে। প্ৰিয় শ্ৰোতা বন্ধু, ইমানখিনি আছিল আজিৰ দিনটোৰ ইতিহাস, আজিৰ দিনটোৰ বিশেষ। প্ৰিয় শ্ৰোতা বন্ধু, আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ আজিৰ এই দিনটোৰ বিষয়ে জনাত যথেষ্টখিনি সহায় হৈছে। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে
তেনেহ'লে কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।